অহাকালিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটি ঘৰুৱা গ্ৰাহকসকলৰ প্ৰতি ইউনিটত অহাকালিৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকাকৈ কমিব বাজেটত আমি ঘোষণা কৰিছিলো যে মে মাহৰ পৰা প্ৰতি ইউনিটতে 1 টকাকৈ দাম কমিব অহাকালিৰ পৰা দাম কমিলেও মে মাহৰ বিলখনতহে আপোনালোকে ইয়াৰ ফলাফল পাব কাৰণ কালিৰ পৰা আপোনালোকে যি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিব তাৰ দাম আমি 1 টকাকৈ প্ৰতি ইউনিটত কম কৈ লম উদ্যোগ খণ্ডৰ বাবে আমি 25 পইচা হ্ৰাস কৰিছো আৰু ঘৰুৱা উপভোক্তাসকলৰ বাবে 1 টকা হ্ৰাস কৰিছো স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কাৰণে আজি আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব পাৰিছে আৰু আমি যেতিয়া বেয়া ফলাফল দেখুৱাও আমি কাৰ ওপৰত ইলেক্ট্ৰিচিটি বিল বিলাক জাপি দিও যিসকলে সদায় নিয়মিতভাৱে ইলেক্ট্ৰিচিটিৰ বিল দিয়ে চৰকাৰে যেতিয়াই বিদ্যুৎ যোগানত লোকসান হয় আপোনালোকে ধৰি লব যে নিয়মিতভাৱে যিসকলে বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰতে আমি বিদ্যুতৰ বোজা জাপি দিও আৰু যোনে বিল নিদিয়ে তেওঁলোকে নিদিয়াকৈ থাকি যায় ৰাজ্যখনৰ 30 লাখ গ্ৰাহকে আজি স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সৎ ব্যৱহাৰৰ ফলত প্ৰতিজন গ্ৰাহক তাৰ পৰা উপকৃত হৈছে আৰু আজি আমি তাৰ বাবে 1 টকা দাম কমাবলৈ সক্ষম হৈছো এই বছৰৰ শেষৰ ফালে মই চেষ্টা কৰিম আৰু 1 টকা আৰু যদি 1 টকা নোৱাৰো অন্তত 50 পইচা আমাৰ দৰিদ্ৰ আৰু মধ্যবিত্ত গ্ৰাহকসকলৰ বাবে হ্ৰাস কৰাৰ বাবে আমি আৰু এটা প্ৰচেষ্টা লম